ओ भाई साहब এনেকা গৰম দিনত আহি মজা লাগে কিন্তু দেই তো গাইজ বৰ্তমান আমি যাওঁ অলপ ঝৰ্ণা পিনে যাওঁ মানে ঝৰ্ণা নহয় আৰু নদী এটা আছে তাতে ঝৰ্ণা আছে ঝৰ্ণালৈকে নাযাওঁ মানে পুৰা গৰম দি আছে ন চ' সেয়া অলপ দূৰ হৈ যায় চ' মই যাম আৰু লগৰ দুজনমান আছে আহি পালে এইফালে ৰ'দ চাইছে এইফালে লগৰকেইটা আহি পালে আৰু দুজনমান ৰখি আছে চিলনীজানৰ মানে চ' চাই থাকক ব্লগ মোৰ লগত যাব এইজন চন্দন তো ব'লক মটৰ ব্লগত আহি গ'লো মটৰ ব্লগত চাবলৈ পাৰিছে ইমান গৰম অ' মাই গড গৰম বুলিকে ওলাই আহিলোঁ অলপ পাহাৰ পিনে যাওঁ চিল কৰিবলৈ ঠাণ্ডা হৈ আহোঁ গা চা ধুম দেখাম আপোনালোকক চাই থাকিব আজিৰ ব্লগ তো হে গাইজ দিছ ইজ ভিডিঅ' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু আপোনালোকে চাই থাকিব আৰু দেখাই থাকিম আজিৰ ব্লগ আজি যাওঁ অলপ ফুৰি আহোঁ থাম্বনেইল চাইটো গম পালে আপোনালোকে তো গাইজ বৰ্তমান আহি পালোঁ আৰু এইপিনে চাবলৈ পাৰিছে পথাৰ আৰু এইপিনে মাজতে ৰাস্তা তো বিঅচিও আহি পালোঁ এতিয়া বৰ্তমান সময়ত তেল খেলিব লাগিব বেয়া কৰোঁ তো গাইজ বৰ্তমান তেল সোমাই ল'লোঁ এক কোটিও দেখা নাই বে একেবাৰে মানে খালী হৈ আছিলে নেকি টেংকি আজিকালি এক কোটি চাবলৈ ভাগ্য লগা হৈ গৈছে মানে চল ঝুটা তো গাইজ সোমাই ল'লোঁ এতিয়া তেল বিন্দাছ গৈ থাকোঁ লাহে লাহে একদম তো গাইজ মোৰ লগত বহি আছে চন্দন এইফালে আছে অনুজ ভাই এইফালে আছে বিশাল এইফালে আছে ৰঞ্জিত তো গৈ আছোঁ আৰু কেইজনমান আছে আগত দুজনমান আছে ব'ল সেইখিনিত গৈ দেখাই আছোঁ আপোনালোকক A few moments later. তো গাইজ লগৰবিলাক লগ পালোঁ ইয়াত এয়া হৈছে মাধুৰ্য এইপিনে লগৰ ন ইয়াৰ লগৰ বোলে তো ব'লা তো গাইজ আমি চবেই ওলালোঁ বৰ্তমান তো গাইজ বৰ্তমান আহি পালোঁ চিলনীজান এইপিনে গৈ আমি লেফ্ট চাইডে যাওঁ গাইজ অলপ চিলনীজানত ৰখিছিলোঁ কিবা কিবি লোৱা হ'ল তাত গৈ অলপ ঠাণ্ডা খাব লাগিব ন সেয়াই আৰু ব'লক আজি ব্লগটো চাই থাকক কেনেকুৱা হয় কেনেকুৱা নহয় আজি যাওঁ অলপ বহুত দিন হ'ল যোৱা নাই সেই তেতিয়াই মানে যেতিয়া বহাগত কিবা চ্যাম মানুহবিলাক বুদ্ধিষ্ট মানুহবিলাকৰ কিবা আছিলে তেতিয়াই যোৱা বহুত দিন পাছত আজি ওলাই আহিছোঁ আৰু বহাগতে যোৱা আজি গৈ আছোঁ বহুত দিনৰ পাছত তো গাইজ আজি কি ক'ম আৰু গৰমত বহুত মানুহ তাত লগ পাই যায় আমাৰ পিনতো বহুতখিনি মানুহে যায় মানে সেইবিলাক আছে লগৰবিলাক আপোনালোকক ক'লোঁ চিনাকিটো দিলোঁ তো লাহে লাহে গৈ থাকোঁ আৰু ললিপপ চুবাই আৰু গাইজ আপোনালোকৰ অলপ ছাপোৰ্ট লাগে 1K হ'বলৈ গৈ আছে যাতে জল্দি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে ডেইলি ব্লগ দিবলৈ ট্ৰাই কৰিম তো গাইজ এইপিনে চাবলৈ পাৰিছে পূৰা একদম পাহাৰ আছে তো আমিও পাহাৰ জেগাতে গৈ আছোঁ তো পাহাৰৰ পৰা দেখাম আপোনালোকক কেনেকুৱা কি নাই পাথৰবিলাক চাব কেনেকুৱা টাইপৰ থাকে তো গাইজ আগৰ ব্লগত ভাল লাগিলে অলপ ছাপোৰ্ট কৰিছে সকলোৱে আৰু শ্বৰ্টবিলাক চাব আপোনালোকে পটককৈ আহি গৈছে একদম ছাগলী পোৱালি সেইকাৰণে বহুত এক্সিডেণ্ট হৈ যায় এতিয়া চাবলৈ পাৰিছে পূৰা চাবলৈ পাৰিছে এইপিনে পাহাৰ মোবাইলত ইমান ধৰিব নোৱাৰে কাৰণ এইপিনে বেলেগ টাইপৰ অলপ দেখায় এইপিনে কিন্তু বহুত বৰা অলপ আগত আপ পাইছিলোঁ এতিয়া ডাউন পাম এতিয়া এয়া আহি গ'ল বৰ্তমান ডাউন পূৰা চাবলৈ পাৰিছে কেমেৰাত ইমান ধৰিব নোৱাৰে ডাউনটো হ'লেও আৰু যেতিয়া ওচৰত আহি চাব তেতিয়া গম পাব ইয়াত এবাৰ জেচিবি সোমাই গৈছিলে আৰু এবাৰ আহিছিলোঁ সেইপিনে দেখিবলৈ পাৰিছোঁ ভিউ পূৰা আল্টিমেট এতিয়া RPM উঠিছে অলপতে সোমাই গৈছে টাৰ্ণিংবিলাকত চাবলৈ পাৰিছে পূৰা আল্টিমেট কিন্তু বেছি স্পীড গ'লে এইপিনেদি গাড়ী আহিলেও মানে গম নাপায় আৰু ৰাস্তা যাব পাৰিছে এনেকুৱা সাপৰ টাইপৰ আহিব কেতিয়াবা ফুৰিবলৈ ভাল লাগে নাজাৰা চাই ইয়াত অলপ দূৰে আছে বেছি দূৰ নাই পালোহি আৰু তো এইপিনে সোমাই আহিলোঁ বহুত দিন পাছত আহিছোঁ অলপ বেলেগ টাইপৰে চাই পাইছোঁ ভাই জংগল এইপিনে চাবলৈ পাৰিছে গাইজ
বাইকটো ৰ'দতে থ'ব লাগিব ৰে। তো গাইজ চাবলৈ পাৰিছে এইপিনে। গাইজ বৰ্তমান আহি পালোঁ এনেকুৱা এটা জেগাত। তো এইফালে চবে পাৰ্ক কৰি ল'লে, মোৰখনো এইফালে থৈ ল'লে, এয়া লগৰবিলাক। তো আৰু আগত যাম মানে এইপিনে আৰু যাম মানে এৰি চাবলৈ পাৰিছে। ও ভাই নাজাৰা এইফালে চাবলৈ পাৰিছে। গৈ আছোঁ গাইজ লাহে লাহে, এইফালে চাবলৈ পাৰিছে পূৰা পাথৰ। হা কি হ'ল গাইজ বৰ্তমান আহি পালোঁ যোনখিনিত আহিব লাগে। তো এইপিনে চব লগৰবিলাক এইপিনে পাথৰ চাবলৈ পাৰিছে। এইফালে পুৰা ডাঙৰ পাথৰ আছে ৰে। अच्छा हमको सिखा रिया है। ও ভাই সাহাব এইপিনে পাথৰ চাবলৈ পাৰিছে। ইপিনে ভাল চাল খাই কোনোবা এইপিনে বটল চটল ভাঙি দিয়ে, এনেকুৱা কৰিব নালাগে একচুৱেলি। চ' আমি গৈ আছোঁ আৰু এটা জেগাত গাইজ। বৰ্তমান তাৰ পৰা আহিলোঁ, আহি মেলি মানে বেলেগ এটা জেগাত যাওঁ। গোটেই এইপিনে মানে বটল চটল ভাঙি থৈ দিছে, গা ধুবলৈ গ'লে মানে ভৰি চৰি কাট খাই যাব পাৰে। পুৰা চিট গৰম হৈ গ'ল গাইজ। চ' মানে আমি তাৰ পৰা আহি গ'লোঁ, কাৰণ হ'ল তাত মানে গোটেই বটল চটল ভাঙি থৈ দিছিলে। চ' এয়াই যাতে মানে গা চা ধুলে ভৰি চৰি কাটিব পাৰে না, বটল ভঙা আছে। ত' সেইটো কাৰণে আহি গ'লোঁ, বেলেগ এটা জেগাত গৈ আছোঁ। ত' লগৰবিলাক আগতে গ'ল, মই লাহেকৈ ওলাই দিছোঁ, এইবিলাক গৈ আছে লগৰবিলাক। ইপিনে কি জানো দোকান চোকান দিছিলে নেকি গম নাপাওঁ, ইপিনে ওলাই দিলোঁ। বহুত গৰম লাগিছিলে বে, অলপ হাৱা লাগিছে গাইজ। আহি পালোঁ বৰ্তমান এইটো জেগাটো কয় নম্বৰ নদী। ত' কোনো অহা নাই যদি আহিব একবাৰ। এইপিনে চাবলৈ পাৰিছে পুৰা পাহাৰ, এইপিনে কয়লা ওলাই এতিয়া চাগে বন্ধ হৈ আছে কিবা কাৰণত, গমটো নাপাওঁ। আৰু এইপিনে এটা কথা, এইপিনে চব কাৰ্বি আছে, কাৰ্বি আলং এৰি আছে। পাহাৰ মানে কাৰ্বি, সেইটো কথা কিছুমানে গম পায়, কিছুমানে গম নাপায়। বেয়া পাব নালাগে যোনে চাই আছে কাৰ্বি মানুহে, যোনটো এইটো কৈছোঁ মানে। ভাই গৰা ভাই ত' এইপিনেও মানুহ আহি বহি আছে। ক'ৰ পৰা পানী এইবিলাক ওপৰৰ পৰা আছে। ত' গাইজ মানুহ কিছুমানো আহি গৈছে, এই বাইকখন ইয়াতে থওঁ বৰ্তমান। ত' চাবলৈ পাৰিছে গাইজ বহুত মানুহ আহিছে এইফালে। বৰ্তমান ইয়াতে বাইক পাৰ্ক কৰি ল'লোঁ, এইফালে মানুহ বহুত আহিছে। চ' আমি আহি পালোঁ বৰ্তমান। ত' আগলৈকে যাওঁ বুলি ভাবিছোঁ, আৰু মানুহ আহিছে। কি ৰে ভাই বম ফুটাই আছে ওপৰত গাইজ। বৰ্তমান চাবলৈ পাৰিছে এইফালে আহি গ'লোঁ, এইপিনে পূৰা গা চা ধুই আছে। আমি বৰ্তমান ধুম আৰু কাপোৰ চাপোৰ ফল্ডিং কৰা হ'ল। এইফালে পূৰা হাফ পেণ্ট লগাই বডি চাইছে নাই পূৰা অনুজ ভাই চাবলৈ পাৰিছে। এইপিনে পূৰা জুই লগাই থৈছে, তাপটো ফুটি আছে একদম। A few moments later. গাইজ বৰ্তমান লগৰবিলাক গা ধুই আছে, ময়ো গা ধুই উঠিলোঁ। আৰু এইপিনে চাবলৈ পাৰিছে চুলি চুলি পূৰা ভিজি আছে। এইপিনে এইবিলাক আছে, ঐ নাম আকৌ ধুম আকৌ একেলগে। চ' এইপিনে আছে, এইপিনে পূৰা মজা আছে একদম গা ধুব। আৰু আমাৰ লোকেল চুইমিং পুল। চ' আহি গ'লোঁ ইয়াত। আৰু এইপিনে চাবলৈ পাৰিছে এনেকুৱা গৰম দিনত আহি মজা লাগে কিন্তু দেই। বডিত ইমান চকু তকু নিদিব, কাৰণ নাই বডি চডি। এয়া 2 hours later. তো গাইজ বৰ্তমান গা চা ধুই হৈ গ'ল, ওলালোঁ আৰু আমি লগৰ দুজনমান আগতে গ'ল মানে। চ' সেয়া আৰু বাইকখন অলপ ডিপি কিলাৰটো খুলি ল'লোঁ, ৰিয়েকশ্যন কেনেকৈ চাওঁচোন। হেল্ল' বেলেগ ৰিয়েকশ্যন দিছে কিন্তু। ইয়াতে আহিছিলোঁ গা চা ধুবলৈ, মানুহ বহুত আহে কিন্তু।
অ' ভাই মাছ নেকি বে নহয় মজা লাগিলে গা চা ধুই মেলি একদম কি ক'ম আৰু ভাই নিউট্ৰেলে হৈ যায় কেতিয়াবা বহুত প্ৰব্লেম বে লগৰ দুজনমান মানে আগতে গুচি গ'ল কিবা কাম আছিলে মানে তো সেইটো কাৰণে আগত গ'ল তো আমিও ক'লোঁ গৈ থাক বুলিকৈ সেয়াই আৰু আমি এতিয়া ওলাইছোঁ আৰু অ' ভাই ভাই চা চ' গাইজ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব আৰু আজিৰ ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ ভাল লাগিলে লাইক কৰিব কেনেকৈ আহিছে কমেণ্ট কৰিব নতুনকৈ আছে যদি ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ বাই বাই টাটা এইপিনে আমি আছোঁ বৰ্তমান আহি গ'লোঁ বাই বাই আজিলৈ